নমস্কাৰ মোৰ নাম পৰিমল দাস আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পিডি নলেজলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ সৈতে আলোচনা কৰিম অসমৰ ভূগোলৰ পৰা কেইটামান অতি গুৰুত্বপূৰ্ণ এমসিকিউ যি আপোনালোকৰ আগন্তুক অসমৰ ডাইৰেক্ট ৰিক্ৰুটমেন্ট বা আন এক্সামৰ বাবে অতি সহায়ক হ'ব আৰু আপোনালোকৰ আগন্তুক যি এক্সাম আহি আছে যি অসম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰুপ ডি বা সি বা এছএছসি বা অসম পুলিচ এইখিনি এক্সামৰ এইটো টপিকৰ পৰা এটা বা দুটা কোৱেশ্চন আপোনালোকে পাব। সেই আপোনালোকৰ কাৰণে লৈ আনিছো কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই ভিডিও হ'ব আমাৰ পাৰ্ট 1 অসম জিওগ্ৰাফিৰ পাৰ্ট 1 হ'ব। আৰু আপোনালোকে যদি মোৰ ইউটিউব চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু আনলৈ শেয়াৰ কৰিব যাতে আনেও এই ভিডিওৰ পৰা উপকৃত হ'ব পাৰে। তো আমি দেৰি নকৰি আমি আগবাঢ়ো আমাৰ প্ৰথম কোৱেশ্চনলৈ। আমাৰ প্ৰথম কোৱেশ্চন হ'ল অসমৰ মাটিকালি কিমান? অসমৰ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। তেনেহলে আমাৰ একৰ আনসাৰ কি হ'ব? এ 78,438 বৰ্গ বা স্কয়াৰ কিলোমিটাৰ। তো আমি আগবাঢ়ো আমাৰ 2 নম্বৰ প্ৰশ্নলৈ। তো আমাৰ নেক্সট কোৱেশ্চন হ'ল অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? আপোনালোকে জানে অসমৰ আটাইতকৈ ডাঙৰ জিলা হ'ল কাৰ্বি আংলং জিলা আৰু আটাইতকৈ সৰু জিলা হ'ল আমাৰ সাউথ সালমাৰা মানকাছাৰ। তো আমাৰ 2 এর আনসার কি হ'ব? সি কাৰ্বি আংলং। তো আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনলৈ। আমাৰ নেক্সট কোৱেশ্চন হ'ল উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? আমি অকমান আগত পালো যে আটাইতকৈ ডাঙৰ জিলা কোনখন। এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলত 8টা ষ্টেট আছে আপোনালোকে জানে আৰু এই 8টা ষ্টেটৰ ভিতৰত আটাইতকৈ ডাঙৰ ষ্টেট বা ৰাজ্য কোনখন? ই হ'ল আমাৰ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হ'ল আমাৰ আটাইতকৈ ডাঙৰ ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ। আৰু যদি আমি ইণ্ডিয়াৰ কওঁ তেনেহলে আমাৰ ৰাজস্থান। আপোনালোকে মেপখন চাওক, তাতে গম পাব যে আমাৰ ইয়াত দেখা গৈছে এই অসম, এটো হ'ল আমাৰ অৰুণাচল প্ৰদেশ আৰু এটো হ'ল আমাৰ মেঘালয়। ইয়াতে আইজল, মিজোৰাম আছে, মণিপুৰ আছে, নাগালেণ্ড আছে, মিজোৰাম আছে, আগৰতলা আছে, আৰু ইয়াতে ছিকিম আছে। এই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ ভিতৰত আটাইতকৈ ডাঙৰ হ'ল আমাৰ কি? অৰুণাচল প্ৰদেশ। মনত ৰাখিব। তো আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনলৈ। আমাৰ নেক্সট কোৱেশ্চন হ'ল অসমৰ চাৰিসীমা কেইখন ৰাজ্যৰ লগত লগ লাগি আছে? আমাৰ অসমৰ যে চাৰিসীমা আছে, আমাৰ অসমৰ লগতে আৰু কেইখনমান ৰাজ্য আছে আৰু কোন কেইখন ৰাজ্যৰ লগত অসমৰ বাউণ্ডাৰী শেয়াৰ কৰে? কেইখন ৰাজ্যৰ লগত? ই হ'ল আমাৰ 7খন ৰাজ্যৰ লগত। তো আমাৰ 4ৰ আনসাৰ কি হ'ব? এ। তো আপোনালোকে মেপখন চাওক, মেপত আপোনালোকে বুজি পাব। ইয়াতে দেখিছে আমাৰ এটো হ'ল আমাৰ অসম আৰু অসমে কাৰ লগত কৰিছে? অৰুণাচল প্ৰদেশ 1টা, তাৰপিছত নাগালেণ্ড 2টা, মণিপুৰ 3টা, মিজোৰাম 4টা, ত্ৰিপুৰা 5টা, মেঘালয় 6টা আৰু ইয়াতে আমাৰ ৱেষ্ট বেংগল, যি ৱেষ্ট বেংগল আছে, ৱেষ্ট বেংগলৰ লগতে আমাৰ বাউণ্ডাৰী শেয়াৰ কৰিছে। তেনেহলে আমাৰ 7খন ষ্টেটৰ লগত কি বাউণ্ডাৰী শেয়াৰ কৰিছে আমাৰ অসমে। তো আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনলৈ। আমাৰ নেক্সট কোৱেশ্চন হ'ল অসমৰ চাৰিসীমা কেইখন বিদেশী ৰাষ্ট্ৰৰ লগত লগ লাগি আছে? আমি অকমান আগত পালো কেইখন ষ্টেটৰ লগত লগ লাগি আছে, 7খন ষ্টেটৰ লগত। এতিয়া ইয়াতে কৈছে বিদেশী কেইখন ৰাষ্ট্ৰৰ লগত আমাৰ অসমে বাউণ্ডাৰী শেয়াৰ কৰে। কেইখন ৰাষ্ট্ৰৰ লগত? ই হ'ব 2খন ৰাষ্ট্ৰৰ লগত। আপোনালোকে মেপখন চাওক, তাতে আপোনালোকে ভালকৈ গম পাব। ইয়াতে চাওক আপোনালোকে যি অসম আছে, এই অসমৰ চাৰিওফালে কি আছে? আমাৰ বাকি ষ্টেটবিলাক আছে 8টা। তাৰ মাজতে ইয়াতে আমাৰ অসমৰ যি কৰিমগঞ্জ আছে, কৰিমগঞ্জৰ সাইডতে হাইলাকান্দি কৰিমগঞ্জ, এইটো সাইডতে আমাৰ কি লাগি আছে? আমাৰ বাংলাদেশ বাউণ্ডাৰী, ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শেয়াৰ কৰে। তেনেহলে আমি পালো 1টা। আৰু ইয়াতে চাওক আপোনালোকে ভূটান পাইছে। ভূটান হ'ল এটা কাণ্ট্ৰি, আমাৰ ওচৰ চুবুৰীয়া কাণ্ট্ৰি, নেভাৰিং কাণ্ট্ৰি। তেনেহলে আমাৰ 1টা ভূটান আৰু কি বাংলাদেশ, এই 2টা কাণ্ট্ৰিৰ লগত লগ লাগি আছে। এইটো সাইডত লগা নাই, এইটো হ'ল অৰুণাচল প্ৰদেশ
আৰু এইটো সাইডত আমাৰ ওয়েস্ট বেংগল আছে আমি অকমান আগত পালো তেনেহলে আমাৰ অসমৰ লগত কেইটা বিদেশী ষ্টেটে বিদেশী কান্ট্ৰিয়ে বাউন্ডাৰি শেয়াৰ কৰে দুটা তো আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনলৈ আমাৰ নেক্সট কোৱেশ্চন হ'ল তলৰ কোনটো ৰাজ্যই অসমৰ লগত আটাইতকৈ দীঘল সীমা মানে দীঘলীয়া সীমা মানে লাগি আছে আমাৰ অসমৰ লগত কোনটো ৰাজ্যৰ দীঘল সীমা মানে বাউন্ডাৰি যি দীঘল বাউন্ডাৰি শেয়াৰ কৰে আটাইতকৈ বেছি বাউন্ডাৰি শেয়াৰ কৰে কোনটো এটো হ'ল আমাৰ মেঘালয় মনত ৰাখিব আপোনালোকে মেঘালয়ৰ লগত কিন্তু আমাৰ অসমে আটাইতকৈ বেছি দীঘলীয়া বাউন্ডাৰি শেয়াৰ কৰে আপোনালোকে মেপখনত চাওক তাতে আপোনালোকে গম পাব এতে মেপত দেখি আছে যে আমাৰ ইষ্ট সাইডতে আছে আমাৰ অৰুণাচল প্ৰদেশ আৰু ওয়েস্ট সাইডতে কি আছে আমাৰ মেঘালয় আপোনালোকে ইয়াতে মেপত দেখা পাইছে যে অৰুণাচল প্ৰদেশ কিন্তু দেখিবলৈ লাগিছে যে এই বাউন্ডাৰি সব আটাইতকৈ বেছি বাউন্ডাৰি শেয়াৰ কৰে অসমৰ লগত কিন্তু নহয় আমাৰ অসমৰ লগত আটাইতকৈ বেছি বাউন্ডাৰি শেয়াৰ কৰে মেঘালয় আমাৰ মেঘালয় আটাইতকৈ বেছি বাউন্ডাৰি শেয়াৰ কৰে আৰু আটাইতকৈ মানে স্মলেষ্ট যদি আমি কো বাউন্ডাৰি শেয়াৰ কৰে তেনেহলে কাৰ লগত কৰে ই ত্ৰিপুৰাৰ লগত কৰে আপোনালোকে মনত ৰাখিব ই ত্ৰিপুৰাৰ লগতে আটাইতকৈ কম বাউন্ডাৰি শেয়াৰ কৰে তো আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনলৈ আমাৰ নেক্সট কোৱেশ্চন হ'ল তলৰ কোনখন অঞ্চলত অসম অৱস্থিত আমাৰ অসমটো ভাৰতৰ কোনটো সাইডতে আছে কৈছে ইয়াতে কোনটো অঞ্চলত অৱস্থিত আমাৰ কোনটো অঞ্চলত অৱস্থিত হি হ'ল উত্তৰ পূৰ্বাঞ্চল যি উত্তৰ পূৰ্বাঞ্চল বুলি কো আমি নৰ্থ ইষ্ট ৰিজন বুলি কো এইটো সাইডতে আছে আপোনালোকে ইয়াতে দেখিছে এইটো সাইডতে আছে যি আমাৰ ইয়াতে আপোনালোকে মেপখন চাওক তাতে আপোনালোকে গম পাব আপোনালোকে ইয়াতে চাওক আমি যদি ইয়াতে চাও যে আমাৰ ইয়াতে ভাৰতৰ মেপ আপোনালোকে দেখা পাইছে ইয়াতে ভাৰতৰ মেপ আৰু ইয়াতে আমি যদি চাও ইয়াতে নৰ্থ সাইড আৰু এটো হল আমাৰ সাউথ আৰু এটো হল ইষ্ট আৰু এটো হল ওয়েস্ট তো আমাৰ অসম কোনটো সাইডতে আছে ইষ্ট সাইডতে আৰু ইষ্টৰ নৰ্থ সাইডতে তেনেহলে আমাৰ অসম কোনটো সাইডতে আছে নৰ্থ ইষ্ট সাইডতে আমাৰ নৰ্থ ইষ্টত আমাৰ অসম পৰে আপোনালোকে অকমান আগতে জানিছে যে অসম আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনত উত্তৰ পূৰ্বাঞ্চলত আমাৰ অসম আছে তো আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনলৈ আমাৰ নেক্সট কোৱেশ্চন হ'ল অসমত কিমান শতাংশ বনাঞ্চল আছে আমাৰ অসমত কিমান শতাংশ বনাঞ্চল আছে যি আমাৰ এৰিয়া আছে যি অসমৰ আমি অকমান আগত পালো মাটিকালি কিমান আছিল 78438 স্কয়াৰ কিলোমিটাৰ আছে তাৰ মাজৰ পৰা কিমান পাৰ্সেন্ট বনাঞ্চল আছে কিমান পাৰ্সেন্ট বনাঞ্চল আছে আমি যদি পাৰ্সেন্টেজ লও তেনেহলে আমাৰ কিমান পাৰ্সেন্ট আছে 24.62% 24.62% আমাৰ অসমৰ বনাঞ্চলে আবৰি আছে আৰু অসমে কিমান পাৰ্সেন্ট হল আমি পালো 24.62 আৰু যদি আমি ভাৰতত কও তেনেহলে আমাৰ কিমান হ'ব 34.21% মনত ৰাখিব 34.21% ভাৰতত বনাঞ্চলে আবৰি আছে পাৰ্সেন্টেজ আৰু অসম হল 24.62 তো আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনলৈ আমাৰ নেক্সট কোৱেশ্চন হ'ল বৰ্তমান অসমৰ জনসংখ্যা কিমান বৰ্তমান যি প্ৰেজেন্ট আমাৰ অসমৰ জনসংখ্যা কিমান আছে আমাৰ আছে হ'ল 3,59,98,752 মানে 3 crore আছে আৰু 59 লাখ আছে আৰু 98,752 আমাৰ অসম বৰ্তমান অসমৰ জনসংখ্যা আৰু আমি যদি 2011 চাও তেনেহলে আমাৰ 2011 জনসংখ্যা আমাৰ কিমান আছে আমাৰ 2011 জনসংখ্যা এটো হল আমাৰ 3 crore 11,96,272 এটো যদি আমি কো 2011 লোকপিয়ল মতে আমাৰ এটো জনসংখ্যা আৰু বৰ্তমান আমাৰ কিমান আছে এটো তেনেহলে আমাৰ নয়ৰ আনসাৰ কি হ'ব এ তো আমি আগবাঢ়ো আমাৰ নেক্সট কোৱেশ্চনলৈ আমাৰ নেক্সট কোৱেশ্চন হ'ল অসমৰ আটাইতকৈ দীঘলীয়া নৈ কোনখন ই অসমৰ আপোনালোকে জানে অসমৰ কেইখন প্ৰধান নৈ আছে দুখন যি ব্ৰহ্মপুত্ৰ আৰু বৰাক বুলি কয়
আৰু এই ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ মাজত আমাৰ ব্ৰহ্মপুত্ৰ হ'ল আটাইতকৈ দীঘলীয়া নৈ তেনেহ'লে আমাৰ আনসাৰ কি হ'ব 10ৰ আনসাৰ কি হ'ব আমাৰ ব্ৰহ্মপুত্ৰ নৈ তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ আমাৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘলীয়া উপনৈ কোনটো যি আমাৰ ট্ৰিবিউটাৰি বুলি কয় এটো হ'ল আমাৰ কি সোৱণশিৰি মনত ৰাখিব আপোনালোকে সোৱণশিৰি হ'ল আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ নৈৰ আটাইতকৈ দীঘলীয়া উপনৈ আৰু আমি এটো ৰাইট ট্ৰিবিউটাৰি বুলি কওঁ আপোনালোকে ইয়াতে মেপত দেখা পাইছে এটো হ'ল সোৱণশিৰি আৰু এই সোৱণশিৰি হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নৈৰ আটাইতকৈ দীঘলীয়া উপনৈ মনত ৰাখিব আপোনালোকে ইয়াতে মেপখনতো ভালকে যদি চাই তেনেহ'লে গম পাব ইয়াতে আপোনালোকে দেখিছে যে ব্ৰহ্মপুত্ৰ নৈৰ যি আমাৰ এইটো সাইডত অৰুণাচল আছে আৰু এই অৰুণাচলৰ পৰা যেটো আহিছে তিনিটা ভাগ হৈছে আৰু যদি আমি অৰুণাচলত কওঁ তেনেহ'লে অৰুণাচলত ব্ৰহ্মপুত্ৰ কি বুলি কোৱা হয় চিয়াং বুলি কোৱা হয় আৰু এইটো আছে আমাৰ দিবাং এটা লাগিছে তিনিটা নৈ আহি লাগিছে আৰু তাৰ পিছত আমাৰ ব্ৰহ্মপুত্ৰ হৈছে অসমত আহি কি লাগিছে চিয়াং আমাৰ অৰুণাচলত কয় তাৰ পিছত আছে দিবাং আৰু লোহিত এই তিনিটা আহি আমাৰ ব্ৰহ্মপুত্ৰত পৰিছে মনত ৰাখিব আপোনালোকে আৰু ব্ৰহ্মপুত্ৰৰ আটাইতকৈ দীঘলীয়া বা ডাঙৰ উপনৈ যদি আমি কওঁ তেনেহ'লে আমাৰ সোৱণশিৰি হ'ব তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ আমাৰ নেক্সট কুৱেশ্যন হ'ল তলৰ কোনখন বৰাক নৈৰ উপনৈ আপোনালোকে ইয়াতে চাওক সোৱণশিৰি পাইছে এটো হ'ল আমাৰ কি ব্ৰহ্মপুত্ৰ নৈৰ লোহিত আমাৰ ব্ৰহ্মপুত্ৰ নৈ তাৰ পিছত আমাৰ যদি আমি ধনশিৰি এটো হ'ল ব্ৰহ্মপুত্ৰ নৈ তেনেহ'লে আমাৰ কি হ'ব আনসাৰ খুনাই যি খুনাই নৈ আছে যি খুনাই ৰিভাৰ যি আমাৰ বৰাক নৈৰ এটা উপনৈ হয় তেনেহ'লে আমাৰ 12ৰ আনসাৰ কি হ'ব ডি খুনাই আমি আগন্তুক আপোনালোকৰ কাৰণে লৈ আনিম অসমৰ নৈৰ যি উপনৈবিলাক আছে দুটা নৈ ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ উপনৈবিলাক কি এইবিলাকৰ বিষয়ে আমি এটা ভিডিঅ' বনাম নেক্সট সেশনত তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ আমাৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ কোনটো জলবায়ুৰ অন্তৰ্গত আমাৰ অসমৰ যে জলবায়ু আছে আৰু আপোনালোকে জানে অসমৰ নৰ্থ সাইডতে ওপৰতে কি আছে যি আমাৰ হিমালয়ান ৰিজন আছে আৰু হিমালয়ান ৰিজনৰ ওচৰতে আমাৰ অসম আছে আৰু অসমৰ হিমালয়ান যেটো ওয়েদাৰ আছে এটোৱে পায় আৰু তাতে আমাৰ অসমৰ যি জলবায়ু কি বুলি কয় উপক্ৰান্তীয় মৌচুমী জলবায়ু বুলি উপক্ৰান্তীয় মৌচুমী জলবায়ু যি সাবট্ৰপিক্যাল মনসুন ক্লাইমেট বুলি কোৱা হয় তেনেহ'লে আমাৰ 13ৰ আনসাৰ কি হ'ব বি উপক্ৰান্তীয় মৌচুমী জলবায়ু তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ আমাৰ নেক্সট কুৱেশ্যন হ'ল অসমত আটাইতকৈ ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল যি অসমৰ আপোনালোকে জানে কেইটামান ভূমিকম্প হৈছিল এই আটাইতকৈ কৈছে আটাইতকৈ ডাঙৰ ভূমিকম্প হৈছিলে কেতিয়া হৈছিলে ই হৈছিলে আমাৰ 1950 চনতে আপোনালোকে মনত ৰাখিব 1950 চনতে কিমান আৰু 15 আগষ্টত হৈছিলে আৰু কিমান ৰিক্টাৰ স্কেলত হৈছিলে ই 8.6 ৰিক্টাৰ স্কেলত ভূমিকম্প হৈছিলে বহুত ধ্বংসাত্মক ভূমিকম্প হৈছিলে তেতিয়া তো আমাৰ 14ৰ আনসাৰ কি হ'ব ডি তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ আমাৰ নেক্সট কুৱেশ্যন হ'ল নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত আছে যি নামেৰি ৰাষ্ট্ৰীয় উদ্যান আছে এই ৰাষ্ট্ৰীয় উদ্যানখন কোন জিলাত আছে আমাৰ শোণিতপুৰ জিলাত আছে মনত ৰাখিব আপোনালোকে শোণিতপুৰ জিলাত আমাৰ নামেৰি যি ৰাষ্ট্ৰীয় উদ্যান আছে এই শোণিতপুৰ জিলাতে আছে আপোনালোকে মেপখন চাওক তাতে আপোনালোকে ভালকে গম পাব ইয়াতে চাইছে আপোনালোকে জানে বৰ্তমান আমাৰ কেইখন নেশ্যনেল পাৰ্ক আছে 7খন নেশ্যনেল পাৰ্ক আছে আৰু এই 7খনৰ আপোনালোকে ইয়াতে চাওক এই নামেৰি ক'ত আছে আমাৰ শোণিতপুৰত আছে মনত ৰাখিব আৰু এই ডিব্ৰু-চৈখোৱা ক'ত আছে ডিব্ৰুগড় আৰু তিনিচুকীয়াত আছে দিহিং পাটকাই তো ডিব্ৰুগড় তিনিচুকীয়াৰ সাইডতে পৰিছে মানস আছে ৰায়মনা কোকৰাঝাৰত তাৰপিছত ওৰাং আছে দৰং শোণিতপুৰ কাজিৰঙা আমাৰ হেৰিত পৰে গোলাঘাটত পৰে তো আমি পালো আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে
আমাৰ শোণিতপুৰ জিলাত আছে তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ আমাৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ যি দীপৰ বিল বুলি কয় আপোনালোকে নাম শুনিছে দীপৰ বিল কোন জিলাত আছে আমাৰ অসমৰ যি দীপৰ বিল আছে কোন জিলাত আছে ই কামৰূপ মেট্ৰত আছে মনত ৰাখিব ই কামৰূপ মেট্ৰ গুৱাহাটী কামৰূপ মেট্ৰতে দীপৰ বিল আছে তেনেহলে আমাৰ 16 ৰ আনসাৰ কি হ'ব ডি তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ আমাৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকা কিহেৰে বিভাজন কৰিছে আপোনালোকে জানে যে অসমৰ দুটা উপত্যকা আছে এটা হ'ল ব্ৰহ্মপুত্ৰ নৈৰ যিখিনি উপত্যকা আছে এটো হ'ল আমি ব্ৰহ্মপুত্ৰ ভেলী বুলি কওঁ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাকৰ সাইডত যি আছে যে আমাৰ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি খিনি আছে আৰু এইখিনিক আমি কওঁ বৰাক উপত্যকা তেনেহলে বৰাক নৈৰ ওচৰত বৰাক উপত্যকা হৈছে তে বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ ডিভাইড কৰিছে কোনে কৰিছে ই বৰাইল পৰ্বতমালা আছে এই ডিমা হাছা জিলাতেই আমাৰ বৰাইল ৰেঞ্জটো আছে তাৰ পৰাই এটো পাৰ হৈ গৈছে আৰু আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাত ডিভাইড কৰিছে কোনে কৰিছে বৰাইল মাউন্টেইন বা বৰাইল ৰেঞ্জ বুলি আমি কওঁ তেনেহলে আমাৰ 17 ৰ আনসাৰ কি হ'ব বি বৰাইল পৰ্বতমালা তো আমি আগবাঢ়ো আমাৰ নেক্সট কুৱেশ্যনলৈ আমাৰ নেক্সট কুৱেশ্যন হ'ল অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান অসমৰ দৈৰ্ঘ্য কৈছে কিন্তু যি অসমৰ ভিতৰত ব্ৰহ্মপুত্ৰ নৈৰ দৈৰ্ঘ্য কিমান আছে ই 720 কিলোমিটাৰ আপোনালোকে মনত ৰাখিব আৰু যদি আমাৰ ইণ্ডিয়াৰ কথা কয় তেনেহলে 916 কিলোমিটাৰ তো আমাৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ গুৱাহাটী বৈশিষ্ট্য আশ্ৰম কোনটো পাহাৰত আছে যি গুৱাহাটীৰ যি বৈশিষ্ট্য আশ্ৰম আছে আপোনালোকে গৈ পাইছে এটো কোনটো পাহাৰত আছে ই হ'ল আমাৰ সন্ধ্যাচল পাহাৰ মনত ৰাখিব সন্ধ্যাচল পাহাৰত কি আছে আমাৰ বৈশিষ্ট্য আশ্ৰম আছে আপোনালোকে জানে যে ময়ূৰ পাহাৰৰ যিটো আছে যি পিকক হিল এটোত কি আছে উমানন্দ আছে নীলাচল যি আমাৰ কামাখ্যা মন্দিৰ আছে মনত ৰাখিব আপোনালোকে তো আমাৰ 19 ৰ আনসাৰ কি হ'ব ডি সন্ধ্যাচল পাহাৰ তো আমি আগবাঢ়ো আমাৰ নেক্সট আৰু অন্তিম প্ৰশ্নলৈ আমাৰ নেক্সট কুৱেশ্যন হ'ল ব্ৰহ্মপুত্ৰ নদীক অৰুণাচলত কি নামেৰে জনা যায় ব্ৰহ্মপুত্ৰ নৈক অৰুণাচলত কি বুলি জনা যায় ই হ'ল আমাৰ সিয়াং আপোনালোকে পাইছিলে এটো সিয়াং হ'ব লাগিছিল সিয়াং বুলি অৰুণাচলত সিয়াং বুলি জনা যায় আপোনালোকে মেপখন চাওক তাতে আপোনালোকে গম পাব ইয়াতে চাওক তো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ নৈ আপোনালোকে জানে যে তিনিটা যি আমাৰ ব্ৰহ্মপুত্ৰ নৈত অৰুণাচল হৈ আমাৰ ব্ৰহ্মপুত্ৰ নৈত আহি কানেক্ট কৰিছে তিনিটা নৈ যি হ'ল আমাৰ সিয়াং দিবাং আৰু লোহিত আপোনালোকে SDL বুলি মনত ৰাখিলে হ'ব SDL সিয়াং দিবাং আৰু লোহিত এই তিনিটা আহি আমাৰ ব্ৰহ্মপুত্ৰ নৈত পৰিছে কিন্তু ইয়াতে যি আমাৰ ব্ৰহ্মপুত্ৰ নৈক অৰুণাচলত কি বুলি জনা যায় সিয়াং বুলি জনা যায় মনত ৰাখিব আপোনালোকে ভিডিঅ'খন চাই যদি ভাল লাগে তেনেহলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব ধন্যবাদ